আসসালামু আলাইকুম গাইজ। আজি আপোনালোকক এটা জৰুৰী কথা ক'ম। ৰিচেণ্টলি এটা ভিডিঅ' দেখা পালোঁ যে কবৰক লৈ পেলাই ফাইজলামি আৰম্ভ কৰিলে। কি ফাইজলামি বা এইবিলাক? ফাইজলামি কৰাৰ কোনো জেগা নাই। কবৰক লৈ পেলাই ফাইজলামি কৰা আৰম্ভ কৰি দিলে। চব বস্তুলৈ ফাইজলামি কৰা শেষ হৈ গ'ল, এতিয়া কবৰক লৈ পেলাই ফাইজলামি কৰিব লাগে। কবৰৰ ভিতৰত সোমাই ডান্স কৰি আছে, কবৰক ঘৰ বনাই পেলাইছে, কবৰৰ ভিতৰত ফেন লাইট লৈ পেলাই ডিজে ডান্স কৰি আছে। কি চলি আছে এইবিলাক? মানুহৰ জ্ঞান বুদ্ধি কি নাইকিয়া হৈ গ'ল নেকি? চব নাইকিয়া হৈ গ'ল। কবৰক লৈ পেলাই কোনোবা ফাজলামি কৰে জানো? ইহঁতৰ এটাই উদ্দেশ্য, ভিউজ লাগে। আৰে ভিউজে চব দিব নোৱাৰে। ভিউজে টকা দিব পাৰিব, কেইটামান ভিউজৰ কাৰণে কবৰক লৈ পেলাই ফাজলামি কৰা আৰম্ভ কৰি দিলে। ভিউজে কবৰৰ আজাব মুক্তি কৰিব পাৰিব? পৃথিৱীত এনেকুৱা কোনো মানুহ আছে যে কবৰৰ আজাব মুক্তি কৰি দিব পাৰিব? আল্লাহ ছাড়া কোনো নাই, একমাত্ৰ আছে আল্লাহ। আল্লাহ ইচ্ছা কৰিলে চব কৰিব পাৰিব। তোমালোকে কবৰ লৈ পেলাই ফাইজলামি কৰা আৰম্ভ কৰি দিলা। ফাইজলামি কৰাৰ যিকোনো এটা সীমা থাকে, তো সীমা পাৰ হৈ গ'ল। সীমাৰ ভিতৰত কৰিব লাগে, এইটোতো সীমাৰ ভিতৰত নাই। কেনেকুৱা এটা দুৰ্ঘটনা হৈ গ'ল ডাঙৰ, তুফান আহি গ'ল, ভিতৰত পানী সোমাই গ'ল, ভিতৰত মাটি খহি পৰি আছে। ওপৰৰ মানুহকেইটা নাথাকিলে কি অৱস্থা হ'লহেঁতেন? ওপৰৰ মানুহকেইটাতো বচাই দিলে সিহঁতক। ওপৰৰ মানুহকেইটা থাকিবলৈ সিহঁতৰ ৰক্ষা পালে ন। এনেকুৱা ফাইজলামি মানুহে কৰে জানো? এই ভাই, ফাইজলামি কৰা এতিয়া বাদ দিয়া, আৰু এনেকুৱা ফাইজলামি নকৰিবা। ভাল কাম কৰা, এইবিলাক ফাইজলামি বাদ দিয়া। যিকোনো ভাল কাম কৰি যোৱা, মানুহেও ভাল পাব, আল্লাহেও ভাল পাব। এইবিলাক ফাইজলামি বন্ধ কৰা এতিয়া। চ' গাইজ, আপোনালোকে ভিডিঅ'টো যিমানে পাৰে বেছি শ্বেয়াৰ কৰিব, যাতে মানুহে নেক্সট টাইম আৰু এনেকুৱা বন্দামি নকৰে, এনেকুৱা ফাইজলামি নকৰে। আপোনালোকে যিমানে পাৰে শ্বেয়াৰ কৰিব, মই কামনা কৰিলোঁ। চবেই সুস্থ থাকক, ভালে থাকক। আল্লাহ হাফিজ, আসসালামু আলাইকুম।